নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল হাজৰিকা সিস্টাৰলৈ স্বাগতম জনাইছো আজি আমি দিনটোত কি কৰো তাকে দেখাম আপোনালোকক তাকে পলম নকৰিব এয়া এতিয়া 8টা বাজিছে আমি ড্ৰয়িং ৰুমটো এয়া খিৰিকী খুলি চাফা চিকুণ কৰি লওঁ আৰু ইয়াত আইগৰ হাৰি আছে ইয়া বাই ফুলত পানী দি আছে ইয়া এয়া ভন্টি হয়া ড্ৰয়িং ৰুমৰ খতে হাৰি কৰি আহিছে হাৰি আছে মানে এয়া এতিয়া আমি আমাৰ নিজৰ ৰুমটো চাফা কৰিছোহি এয়া বায়ে ঘৰ হাৰি আছে এইটো আমাৰ ঘূৰালটো আহি গ'ল ভিডিঅ' কৰা দেখি একদম পাই গ'ল সি ওচৰত এয়া পাকঘৰত বায়ে আমলখি সিজাবলৈ লৈছে এতিয়া আমি কাম কৰি হৈ গ'ল মানে ৰুমটো চাফা কৰিলোঁ এনেকৈ কৰি মেলি হৈ গ'ল তাৰ পাছত এতিয়া আমি কিবা এটা খাই লওঁগে পাছত লগ পাম বাই বাই এয়া মই নাৰিকল তেল উলিয়াই লৈছোঁ চুলিত লগাম এয়া বহুত সৰিছে চুলি এনেকৈ মই চুলিত সদায় তেল লগা বাতিত উলিয়াই এই গুৰিত দি দিওঁ নহ'লে চুলিটোৰ শুকান হৈ থাকে এনেকৈ তেল লগাব লাগে সদায় মাসাজ কৰি মেলি তেল নলগালে নহ'লে চুলিটো পুৰা ৰাফ হৈ থাকে এনেকৈ মই সদায় মানে তেল লগাওঁ আৰু সপ্তাহত 3 দিনকৈ লগাওঁ মই আৰু এতিয়া মই তেল লগাই পেলাই 2 ঘণ্টামানৰ পাছত মই ধুই দিম ধুই পেলাই আপোনালোকক পাছত লগ পাম এয়া মই গা ধুই আহিলোঁ এতিয়া এয়া মূৰ ধুলোঁ আৰু মই আজি ব্লগটো মানে মই ইয়াতে সামৰিম বুলি ভাবিছোঁ কাৰণ বাও এফালে যাব লগা হ'ল পটককৈ আৰু মোৰো কিছুমান কাম আছে কলেজৰ পৰা দিয়া এছাইনমেণ্ট বনাবলৈ আছে সো মই এতিয়া ব্লগটো সামৰিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই